মই শ্যামল কৃষ্ণ মহন্ত আৰু মই এইটো চেনেলত ব্লগ নিদিওঁ মানে চেনেল এটাই ব্লগ নবনাওঁ আজি এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ আৰু আজি আমাৰ ঘৰলৈ মোৰ লগৰ কৌশিক অভিনৱ আৰু অয়ন তেহেঁত তিনিটা আহিছে আৰু ব্লগটো চেষ্টা কৰিছোঁ কেনেকুৱা হয় নাজানো আৰু আহি পালে মহাপুৰুষ কৌশিক ৰঞ্জন বৰা অয়ন নমস্কাৰ দাদা নমস্কাৰ কৌশিক বিহু ব্লগ বনাই আজি বনাম বাৰু চাব দেই মোৰ চেনেলত লাগি আছে কেচিঅত অলপ ভিতৰলৈ ওলাই আহিলোঁ আৰু আপোনালোকক এটা কথা ধন্যবাদ জনাম যে খুব কম দিনৰ ভিতৰতে শ্যামলৰ যোনটো ইউটিউব চেনেল আছিলে শ্যামল কৃষ্ণ আছামিজ ফ্লুইড মিউজিকেল বুলি আৰু তাৰ চেনেলত 100 ছাবস্ক্ৰাইবাৰ উপনীত কৰালে আৰু তাৰ বাবে মোৰে ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চেনেল অভিনৱ চেম্বিচন আপোনালোকে চাবলৈ নাপাহৰিব তলত লিংক থাকিব তাতো ভিডিঅ' দিয়া আছে আপোনালোকে চাব ইয়াৰো ভিডিঅ' দিয়া আছে তাত সম্পূৰ্ণখিনি চাব আৰু এহেঁত দুইটাই এতিয়া পেট পূজা চলাই আছে কাৰণ বিহুৰ বতৰ আৰু পেট পূজা চলাই আছে বৰ্তমান আমি চাইতে গোট খালোঁ বাৰীতে তাৰপৰা ইও বনাইছে ব্লগ তাৰপৰা এইটো ভাইটি ই মিচিং মিচাক হাঁহি আছে লাজে ইয়াৰ এতিয়া আহিলোঁ আমাৰ ওচৰৰে জান এখন মানে জানখন বাম হৈ গৈছে জেচিবিয়ে দ কৰি দিছে খান্দি আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত ঘটাম আৰু প্ৰথমাৰ ব্লগ কেনেকুৱা হয় নাজানো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ